নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। অসম পুলিচৰ ফালৰ পৰা পুনৰ তোমালোকলৈ এপি কাৰ্ড মুকলি কৰিছে, যি নেকি তোমালোকৰ ABSI এণ্ড UBSI আছিল, PST এণ্ড PET, সেই পষ্টসমূহৰ তোমালোকৰ এপি কাৰ্ড পাব্লিছ কৰি দিছে। তোমালোকে কেনেকৈ চেক কৰিবা ষ্টেপ বাই ষ্টেপ মই তোমালোকক দেখাই আছোঁ। আৰু এতিয়ালৈকে যদি আছামিজ SK চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা, তেতিয়া যিকোনো আপডেট তোলে পাই থাকিবা। ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমে তোমালোকে মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিবা, তাত টাইপ কৰিবা ASLPRB টাইপ কৰাৰ পিছত তোমালোকৰ এই পেজটো খোল খাব, নিশ্চয় দেখাই পাইছা। যি নেকি তলত অকণমান তোমালোকে স্ক্ৰল ডাউন কৰিবা, স্ক্ৰল ডাউন কৰাৰ পিছত তোমালোকৰ ৰিকমেণ্ড নটিছ আছে, নিশ্চয় দেখা পাইছা। যি নেকি তোমালোকৰ ডেটটো মেনশ্যন কৰিছে 14/06/2022, তোমালোকৰ 14 তাৰিখে তোমালোকৰ আপডেটটো আহিছিল। লগতে নিশ্চয় দেখা পাইছা এডভাৰটাইজ নং, লগতে উল্লেখ কৰিছে তোমালোকৰ ডেছক্ৰিপশ্যন। যি নেকি তোমালোকৰ নটিছ আহিছিল তোমালোকৰ 14 তাৰিখে। লগতে তোমালোকৰ ক্লিক টু ভিঅ' ডাউনলোড ৰিজাল্ট, ডাউনলোড ৰিজাল্ট ক্লিক কৰোঁতে তোমালোকৰ ৰিজাল্টসমূহ লিষ্টটো তোমালোকৰ ডাউনলোড হৈ গৈছিল। লগতে তোমালোকৰ আজি আহিছে যি নেকি তোমালোকৰ ডাউনলোড এডমিট কাৰ্ড, তোমালোকে ডাউনলোড এডমিট কাৰ্ড অপশ্যনটো আজি আহিছে, কিন্তু তোমালোকৰ তাত ক্লিক কৰি দিলে তোমালোকৰ এই পেজটো খোল খাব, নিশ্চয় দেখাই পাইছা। যি নেকি তোমালোকৰ লগইন এডমিট কাৰ্ড PST এণ্ড PET, তোমালোকে এই পেজটো খোল খাব, নিশ্চয় দেখা পাইছা। প্ৰথমে তোমালোকৰ প্ৰয়োজন হ'ব এপ্লিকেশ্যন নাম্বাৰ, তোমালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰটো তোমালোকে টাইপ কৰি দিবা। তাৰপিছত তোমালোকৰ প্ৰয়োজন হ'ব কেণ্ডিডেট নেম, তোমালোকৰ নিজৰ নামটো তোমালোকে টাইপ কৰিবা। টাইপ কৰাৰ পিছত তোমালোকৰ ডেট অফ বাৰ্থটো টাইপ কৰিবা। ডেট অফ বাৰ্থটো টাইপ কৰাৰ পিছত তোমালোকৰ যিটো কেপচা আছে, কেপচাটো তোমালোকে ফিল কৰিবা ছেম টু ছেম। কেপচাটো তোমালোকে ফিল কৰাৰ লগে লগে তোমালোকে ৰেষ্টাৰ্ট ক্লিক কৰি দিবা। ৰেষ্টাৰ্ট ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ যিটো প্ৰফাইল আছে, প্ৰফাইলটো তোমালোকে খোল খাব। তাত যিটো তোমালোকৰ এপি কাৰ্ড ডাউনলোড আছে, তাত তোমালোকে ক্লিক কৰি দিবা। এপি কাৰ্ড ডাউনলোড ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ নিজৰ এপি কাৰ্ডখন ডাউনলোড হৈ যাব। আৰু যদি তোমালোকৰ ডাইৰেক্ট লিংকটো লাগে, তলৰ ডিছক্ৰিপশ্যনত যাবা, তাত গৈ তোমালোকে ধুনীয়াকৈ ডাইৰেক্টত গৈ তোমালোকে এই পেজটো আহি পাৰিবা। যি নেকি তোমালোকৰ এপ্লিকেশ্যন নাম্বাৰ, নেম, ডেট অফ বাৰ্থ, তোমালোকে কেপচা, তাৰপিছত তোমালোকে ৰেজিষ্টাৰ কৰি দিবা। ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকৰ প্ৰফাইলটো খোল খাব।